Hello everyone, welcome to my another vlog. আৰু আজি আমি যাবলৈ ওলাইছো ডিস্ট্ৰিক্ট লাইব্ৰেৰীলৈ আমাৰ যোৰহাটৰ মানে আজি তাত আমাৰ ভণ্টিহঁতৰ প্ৰগ্ৰাম আছে আমাৰ স্কুলৰ মইও তাত পঢ়িছিলো শংকৰদেৱ বিদ্যানিকেতন গড়মূৰ যোৰহাট তাৰ মানে এনুৱেল ফাংচন আছে আৰু তাত তো হেতু কাৰণে যাবলৈ ওলাইছো আজি যেহেতু শনিবাৰ গতিকে আমাৰ কলেজত এটা ক্লাছ আছিল বাট হেতু ক্লাছটো কেনসেল হ'ল তো ভালেই পালো আৰু হেতু কাৰণে মই যাবলৈ ওলাইছো তালে মই ওলাবলৈ ৰেডি হলো আৰু ভণ্টিও ওলালে তাই নাচিব তাই আহোম ডেন্স এটা আৰু হেয়া আপোনালোকক মই দেখুৱাম ভিডিঅ' কৰি থম মানে আজি দিনটোত কি হয় তাত কি নাচে প্ৰগ্ৰাম কি হয় সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম যিমান পাৰো আৰু আজি মই বহুত নম্বৰত মোৰ স্কুল ফ্ৰেণ্ড কিনিকো লগ পাম হেয়াতকো দেখুৱাম মানে সব যাব আৰু ষ্টুডেণ্টবোৰ তালৈ তো আপোনালোকক মানে ব্লগটো ষ্টাৰ্ট কৰি দিছো আপোনালোকক দেখুৱাম বুলি মই ভণ্টিকো দেখুৱাই আছো আৰু মোৰ আউটফিটটো দেখুৱাই আছো কি পিন্ধিছো মা ওলাই আছে আৰু যাম 9 মান বজাত তো চাই থাকক ব্লগটো আৰু এয়া আমাৰ ভণ্টিহঁত ওলাই ৰেডি হৈছে আছে দিদি তাই গাব গান আৰু ভণ্টিয়ে নাচিব ইয়াত তাই হুণ্ডেন্স আৰু এয়া সুভাশিস বহি আছে সুভাশিস হি মানে তাত গৈ পেলাই পিন্ধিব আৰু হি কি কৰিব হি বিহু নাচিব আপোনালোকক দেখুৱাম বিহু নে দেখাই সুভাশিস মুখখন মৰম লগা মুখখন আৰু এয়া আমাৰ জিজ্ঞাসা ওলালে তাই মানে ৰিলছ বনাবলৈ লৈছে ওলাই মেলি এয়া তাই যে মানে গান গাব হেতু কাৰণে ধুনীয়াকৈ ড্ৰেছ পিন্ধি লৈছে চাবা চাই দে নাচি আৰু এয়া আমাৰ মা ৰেডি হ'ল চাওক মাহঁতেও গাব যি থিয় নাম আৰু এয়া সকলোবোৰ ৰেডি হৈ মেলি আমি পালোহি ফাইনেলি যোৰহাটৰ ডিস্ট্ৰিক্ট লাইব্ৰেৰী মানে ডিস্ট্ৰিক্ট লাইব্ৰেৰী যিটো প্ৰেক্ষাগৃহ আছে তাতে আমাৰ হ'ব প্ৰগ্ৰামটো মানে ভণ্টিহঁতৰ হাই গাইজ আমি পালোহি এয়া ডিস্ট্ৰিক্ট লাইব্ৰেৰী আৰু এয়া হৈছে প্ৰেক্ষাগৃহৰ ভিতৰৰ মানে পৰিৱেশটো যিহেতু এতিয়ালৈকে প্ৰগ্ৰাম ষ্টাৰ্ট হোৱা নাই গতিকে সকলোবোৰ ষ্টুডেণ্ট আৰু গাৰ্জেন আহিবলৈ লৈছে আৰু আৰম্ভ কৰিছে আৰু আমাৰ মাহঁতক বোলে ফটো মাৰি দিব লাগে সেইকাৰণে মই ফটো মাৰি দিলোঁ গাইজ আমি বহিলোহি ডিস্ট্ৰিক্ট লাইব্ৰেৰীৰ ভিতৰত জিজ্ঞাসা আৰু মই মানে ইয়াত মানে এনেকৈ চিটবোৰ ভাগ কৰি দিছে চবৰ কাৰণে ক্লাছ ৱাইজ আৰু ইয়াৰ প্ৰাক্তন ছাত্ৰৰ কাৰণে লিখি থোৱা আছে আজি পিছে মই চশমাখন আনিবলৈকে পাহৰিলোঁ মই এনেকৈ দূৰ বস্তু দেখিও নাপাওঁ জানো কেনেকৈ চাওঁ আৰু প্ৰগ্ৰেম তো বাকীবোৰ অহা নাই আৰু মোৰ লগৰবোৰ আহিব লাহেকৈ আৰু এয়া এনেকৈয়ে আমাৰ আজিৰ প্ৰগ্ৰামটোৰ মানে আৰম্ভণি কৰি দিলে আমাৰ নিকেতনৰ প্ৰধান আচাৰ্যই সম্পাদক হিচাপে থকা প্ৰয়াত উৎপল ভট্টাচাৰ্যদেৱৰ প্ৰতিচ্ছবি মন্ত্ৰী প্ৰচলন কৰিব আমাৰ নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মাননীয় পুলিন হাজৰিকাদেৱে তেখেতক সহায় কৰিব আমাৰ নিকেতনৰ আচাৰ্য স্মৃতিপ্ৰিয়া ফুকন আৰু তাৰ পাছতেই বন্তি প্ৰজ্বলনৰ দ্বাৰা আমাৰ এই প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰা হ'ল আৰু এয়া হৈছে আমাৰ সকলোৰে চিনাকি দীপ স্তুতি বা দীপ বন্দনা আমাৰ যিসকলে শংকৰদেৱত পঢ়িছিলে বা পঢ়ি আছে তেওঁলোকে জানেই মানে প্ৰাৰ্থনাবোৰ আমি যিহেতু মানে স্কুলৰ পৰা ওলালোঁ ন মানে পাছ কৰিলোঁ মেট্ৰিক পাছ কৰিলোঁ এতিয়া বেলেগ কলেজত পঢ়ি আছোঁ তো মানে এই প্ৰাৰ্থনাবোৰ সঁচাকৈ বহুত বেছিয়ে মনত পৰে
হিমাঞ্জনা আৰু ইফালে যে কাব্যশ্ৰী লুকাইছে ক'লেও কাব্যশ্ৰী এইটো আমাৰ চেষ্টা ৰিং লাইট আৰু এইফালে হিমাঞ্জনা তনুশ্ৰী চব বহিছে আমাক দেখিছে যে 31টা ব্লগটো আমিয়ে আছিলোঁ এতিয়া আমি চাই আছোঁ প্ৰগ্ৰেম কালাৰ ফ্ৰেণ্ড আৰু একদম আৰু এনেদৰে গায়ন বায়নৰ পৰা আৰম্ভ কৰি এটা এটাকৈ সকলোবোৰ প্ৰগ্ৰাম হৈ গ'ল আৰু এয়া হৈছে আজিৰ মানে ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত নাটক লটকন এয়াও বহুত বেছিয়ে ভাল লাগিলে চাই সকলোৱে বহুত ধুনীয়া অভিনয় কৰিলে আৰু এই মাতৃভাৰতীৰ দ্বাৰা পৰিৱেশিত থিয়নাম যাৰ ভিডিঅ' মই আগতীয়াকৈ মোৰ ব্লগত মানে আপলোড কৰি থৈছোঁ হাই গাইজ এতিয়া আমি বিহু নাচিম চবেই ৰেডি হৈ আছোঁ গাইজ এতিয়া আমাৰ প্ৰগ্ৰেম শেষ হ'ল আমি আৰু যাবলৈ ওলাইছোঁ মানে কি আৰু খোৱাই নাই আমি খাব লাগিব খালী হ'ল আৰু খিচিৰি খাম আমি চব খালী হৈ গ'ল গোটেই আপোনালোকক মই আজি যিমানখিনি পাৰোঁ দেখুৱালোঁ আৰু তাৰপিছত এয়া সকলোবোৰ প্ৰগ্ৰেম শেষ হ'ল আৰু চব যাবলৈ ওলাইছে ঘৰা ঘৰি
আৰু সকলোৰে খাবৰ কাৰণে যোগাৰ কৰিছিলে খিচিৰি। খিচিৰি খাবলৈ সঁচাকৈ বহুত টেষ্টি হৈছিলে আৰু আপোনালোকে মানে যিসকলে মোৰ ব্লগ চাই তেওঁলোকে হয়তো জানে খিচিৰি খাই মই কিমান বেছি ভাল পাওঁ, মোৰ একদম ফেভৰেট হয়। বাট মই খিচিৰি ইয়াত মানে টেষ্টি হৈছিল যদিও মোৰ ফেভৰেট হয় যদিও খাব নোৱাৰিলোঁ, কাৰণ বহুত বেছিয়ে জ্বলা হৈছিলে আৰু মই মানে ইমান বেছি জ্বলা খাব নোৱাৰোঁ। গাইজ এতিয়া আমি গৈ আছোঁ খাবলৈ বুলি, মানে তাত খিচিৰি দিছিলে মাহঁতে খালে, বাট মই নাখালোঁ। তো এতিয়া আহি আছোঁ আমি। হাই গাইজ, আমি এতিয়া হোটেলত আহিলোঁ, চব বহিছোঁ, চব ভাগৰুৱা হৈছে কাৰণে নাচিলে গালে চবেই। আৰু তাৰপিছতে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ ওচৰতে থকা হোটেললৈ আমি গ'লোঁ আৰু যিসকলে আমি খিচিৰি খোৱা নাছিলোঁ আমি খালোঁ পৰঠা। দেন এয়া পালোহি আমাৰ তিনিআলিত গৈ আইচক্ৰীম এটা খাই ল'লোঁ। হেল্ল' গাইজ, এতিয়া আমি পালোহি ঘৰ, মানে ইমান ভাগৰ লাগিছে। তো আহি পেলাই মানে ভিতৰত সোমোৱাই নাই, বাহিৰতে বহিলোঁ অলপ, মানে ভাগৰ লাগিছে কাৰণে। তো মাহঁত মানে এতিয়া মানে কাপোৰ চাপোৰ সলাম আৰু। তো আজিলৈ মোৰ ব্লগটো সামৰিছোঁ, মানে যিহেতু আজি দিনটোত কি হ'ল আপোনালোকক দেখুৱালোঁ যিমানখিনি পাৰোঁ প্ৰগ্ৰেমবোৰ। তো আজিলৈ মোৰ ব্লগটো সামৰিছোঁ, মানে লাইক কৰিব যদি মানে ভিডিঅ'টো ভাল পালে, আৰু মোৰ ভিডিঅ'টো লাইক কৰি দিব, আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব আপোনালোকে, মানে আৰু মোৰ পৰা কেনেকুৱা ভিডিঅ' লাগে সেইটো কমেণ্ট কৰি জনাব। আৰু আজিলৈ ব্লগটো সামৰিছোঁ। দেন মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।